বন্ধুসকল নমস্কাৰ নিউ লাইফ লেসন জীৱনৰ নতুন পাঠ ইউটিউব চেনেলত আপোনালোকক সাদৰ সম্ভাষণ জনাইছো যিসকল বন্ধুৱে হৃদয়ত ধনী মানুহ হোৱাৰ বাসনা পুহি ৰাখিছে তেখেতসকলে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে মনোযোগেৰে চাব মূল বিষয়লৈ যোৱাৰ আগতে কেইটামান প্ৰয়োজনীয় কথা আপোনালোকক জনাই থওঁ প্ৰথম কথা আমাৰ জৰিয়তে লাভ কৰা পৰামৰ্শ আৰু জ্ঞানসমূহ নিজৰ জীৱনত কাৰ্যকৰী কৰিব আনক কৈ ফুৰিব নালাগে কিয়নো আমি আপোনাক ধনী হোৱাৰ গুৰুমন্ত্ৰ শিকাম দ্বিতীয় কথা অপ্ৰিয় সত্য যে আপোনাৰ বন্ধু বান্ধৱ আত্মীয় কুটুম সকলোৱে আপুনি উন্নতি কৰাটো বিচাৰে যদিও তেওঁতকৈ অধিক উন্নতি কৰাটো নিবিচাৰে তৃতীয় কথা সমাজত প্ৰত্যেকই আপুনি কি কৈ ফুৰিছে তাতকৈ কি কাম কৰিছে আৰু সফল হ'ব পাৰিছে নে নাই সেইটোহে সংগোপনে নিৰীক্ষণ কৰি আছে চতুৰ্থ কথা সাধাৰণতে মানুহে ভাল কামৰ স্বীকৃতি নিজে অকলে ল'ব বিচাৰে বেয়া কামৰ পৰা আহিব লগা সম্ভাৱ্য তিৰস্কাৰ ভৰ্ৎসনাবোৰ বহুতৰ মাজত ভগাই দিব বিচাৰে গতিকে আপুনি আমাৰ পৰা ধনী হোৱাৰ গুৰুমন্ত্ৰ গ্ৰহণ কৰি নিজে প্ৰথমে সফল হওক তাৰ পিছত দেখিব আপোনাৰ পিছপিনে অসংখ্য মানুহৰ দীঘলীয়া শাৰী লাগিছে যেহেতু আমি আপোনাক ধনী হোৱাৰ গুৰুমন্ত্ৰ শিকাম আনতকৈ আগতে পৰৱৰ্তী ভিডিঅ'সমূহ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ঘণ্টা বটামটো টিপি ৰাখিব এতিয়া মূল বিষয় আৰম্ভ কৰো অটল থাকে যি নিজৰ লক্ষ্যত অলেখ সমস্যা আহিলেও লাভ কৰে তেওঁই সফলতা যুঁজে যি ধুমুহাৰ লগত এই এষাৰ বাক্য আপোনাৰ লগতো প্ৰযোজ্য হয় কাৰণ এই ভিডিঅ'টো আপুনি চাই আছে ইয়াৰ অৰ্থ এই যে আপুনি হৃদয়ত ধনী মানুহ হোৱাৰ বাসনা সংগোপনে পুহি ৰাখিছে আপোনাৰ দুচকুত মহান কাম সম্পাদন কৰাৰ সপোন আছে সেই সপোন বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আপোনাৰ বুকুত সাহস অটুট আছে আপুনিও ভৱিষ্যতে ইতিহাস ৰচনা কৰিব পাৰিব আপোনাৰ শৰীৰত লক্ষ্যত উপনীত হোৱাৰ শক্তি মজুত আছে আপোনাৰ অন্তৰত ধৈৰ্য শান্তি সংযম আৰু সংকল্প শক্তি নিহিত আছে মহান কাৰ্য সম্পাদন কৰাত আপোনাৰ গভীৰ বিশ্বাস আৰু অভিলাষ আছে গতিকে আপুনি ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাই থাকিব অৱশ্যে চোৱাৰ পূৰ্বে সংকল্প কৰি লওক যে মই দেশৰ ভিতৰত আটাইতকৈ সুন্দৰ নগৰত বাস কৰিম সুন্দৰ এটা ঘৰ সাজিম য'ত সকলো ধৰণৰ অত্যাধুনিক সা-সুবিধাসমূহ থাকিব বিলাসী গাড়ীত ফুৰিম এটা বৃহৎ ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী হ'ম সমগ্ৰ বিশ্বত আত্মপ্ৰতিষ্ঠা গঢ়িম নিজৰ নাম জিলিকাই তুলিম অজস্ৰ ধন সম্পত্তি আহৰণ কৰিম নিজৰ পৰিয়ালক সংসাৰৰ সকলো ধৰণৰ সুখ দিবলৈ যত্ন কৰিম ঈশ্বৰৰ ওচৰত প্ৰতিনিতে প্ৰাৰ্থনা কৰিম দিন দুখীয়াৰ প্ৰতি দয়া মনোভাৱ ৰাখিম মুক্ত হস্তে দান কৰিম নিজতকৈ সৰুক সদায় মৰম চেনেহ কৰিম মা দেউতাক শ্ৰদ্ধা ভক্তি আৰু সন্মান জনাম অযথা খৰচৰ পৰা দূৰত থাকিম বেয়া কাম কেতিয়াও নকৰোঁ যেতিয়া আপুনি এই সকলোবোৰ কথা নিজৰ হৃদয়ত লিপিবদ্ধ কৰি ল'ব তেতিয়া আপুনি লক্ষ্যত সহজতে উপনীত হ'ব পাৰিব অৰ্থাৎ সেই ধৰণেৰে কাম কৰিবলৈ ল'ব ভাল কামবোৰ বিচাৰি ল'ব সুচাৰুৰূপে কামবোৰ সম্পাদন কৰাৰ উপায় বিচাৰি পাব এইটো সত্য যে কোনো ব্যক্তি মহান হৈ জন্ম লোৱা নাই মহান ব্যক্তিৰ জীৱনৰ সান্নিধ্য আৰু আদৰ্শই অনুপ্ৰাণিত কৰিছে তেওঁলোকক গতিকে আপোনাক অনুৰোধ জনাইছো আমাৰ লগত সংযুক্ত থাকক অসংখ্য সফল আৰু মহান ব্যক্তিৰ জীৱনৰ সফলতাৰ আঁৰৰ গুৰুত্বপূৰ্ণ কথাবোৰ জনাই থাকিম তেতিয়া আপোনাৰ প্ৰাণত আত্মবিশ্বাস সজীৱ হৈ উঠিব তাৰ পিছত আপোনাক কোনেও ধনী মানুহ হোৱাৰ পৰা বাৰণ কৰিব নোৱাৰে এটা কবিতাৰে সামৰিছো ঢৌক ভয় কৰিলে হ'ব নোৱাৰি নদীৰ ইপাৰ সিপাৰ সংসাৰত সকলো কামৰে আছে একোটা নিজস্ব আধাৰ চকু মেলি সপোন চাবলৈ শিকা সপোন দিঠকৰ পৰিণত হ'বই হ'ব মহান লক্ষ্যক বুকুত সাৰথি কৰি আগবাঢ়া এই সংসাৰখন কেৱল তোমাৰ ঈশ্বৰেও তেওঁকে দিয়ে প্ৰসাদ যাৰ হৃদয়ত আছে সততাৰে ভৰা আত্মবিশ্বাস জয় আই অসম।